বন্ধু বান্ধৱীসকল আশা কৰোঁ যে নিশ্চয় ভাল আছে আৰু ময়ো ভাল আছোঁ। আজি মানে আহি গ'লোঁ মানে এটা বজাত দিলেহি পঞ্চায়তৰ পৰা দাদা এজনে মিঠাই বাকচটো দিলে আৰু আমি গভৰ্ণমেণ্টৰ ঘৰ পাইছিলোঁ। ফটো মাৰিলে ছোৱালীজনীক লৈ পিনে, তাৰপিছত ফটো মৰাৰ পিছত এতিয়া বিলাই গৈ আছে মানে যি কি ঘৰে মানে ঘৰ পাইছে। নাই বোলো বেছিকৈ দি থৈ যাওকচোন এপেটি, এনেই আৰু টকৰিয়াইছোঁ নহয় বোলে। গায়ে প্ৰতি হিচাপত দিছে, কি দিছে জানেনে আপোনালোকে? মই দেখুৱাই দিম, নিশ্চয় চাওক আৰু জানক। ইফালে বাইক লৈ গৈ আছে। এইয়া দিলে, দেখিছেনে ভালকৈ? এইয়া খায়ে বুলিছে, খুলি চা বাৰু। তোক ফটো মাৰিছিলে নেকি? ছোৱালীজনীয়ে কৈছে মোকহে ফটো মাৰিছিলে। তোকে ফটো মৰা বুলি নহয়, মই আৰু একো লগোৱা নাই, মোৰ চোৰ ফনিয়া নাই, তাত এনেকৈয়ে আছোঁ আৰু কোনো সোধা নাই, কিন্তু তথাপিও কৈছোঁ আৰু। এতিয়া খুলিম আমি, আৰু আমি ভাবি আছিলোঁ 20 টকীয়া বিস্কুট পেটি, তাৰপিছত 20 টকীয়া নহয় আৰু চানপপৰি বুলি ভাবিছোঁ, কিন্তু ছোৱালীজনীয়ে খুলি চাইছে, কি হয় চাই লওকচোন। চানপাপৰি সেই 20 টকীয়া বিস্কুট নহয়। ৰিচিপ্টখন নেফালিবি আকৌ। পেকেটটো থৈ দিব লাগিব নেকি? পেকেটটো থৈ দিব লাগিব, দেখুৱাব লাগিব নহয়। তোমালোকে পালা নাই, ফটোটো চাওঁ বুলি ক'লে দেখুৱাব লাগিবতো। খোলো জলদা খোলো, খাইবা লাগে, খাবলৈ দিছে। যদি কেনেবাকৈ যদি মৰি যাওঁ তেতিয়া কি হ'ব বাৰু? নমৰ? মৰিলে ধৰিব। কাক নধৰিব? চানপাপৰি দিলে, চানপাপৰি। চানপাপৰিয়ে হ'ল, ক্ষমা কৰিব দেই, চানপাপৰি ওলালে। দাদাজনক 20 টকীয়া মিঠাই বুলি গালি দিছিলোঁ। কৈ যা। 20 টকীয়া বিস্কুট পেটিনো দিবলৈ আহিব লাগেনে, তেনেকৈ কৈছিলোঁ। আৰু এয়া দেখিছেনে চানপাপৰি একদম ওলাই পৰিলে। আৰু বয়ামটোত মোৰ ষ্টাইল কৰা বস্তু থ'ম। ষ্টাইল কৰা বস্তু থয় বোলে, মিঠাইটো খোৱাৰ কথা চিন্তা কৰ। তাৰপিছত আৰু ভাল লাগিলে আপোনালোকৰ গাঁৱৰ ফালে দিছে নাই কমেণ্ট কৰি জনাব, আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টোৰ বাবে ধন্যবাদ।